নমস্কাৰ সমূহ অসমৰ সন্মানীয় জনগণ তথা ফেচবুক পথাৰত থকা মোৰ শ্ৰদ্ধাৰ প্ৰতিগৰাকী বন্ধু বান্ধৱীক আন্তৰিক স্বাগতম জনাইছোঁ। বৰ্তমান অসমৰ পৰিস্থিতিৰ বিষয়ে সকলোৱে জ্ঞাতই। এনেকুৱা এক জাতিৰ সংকটৰ ক্ষণত যি আমি সকলোৱে ঐক্যবদ্ধতাৰে সংগ্ৰাম কৰিব লাগিছিল আৰু কৰাও হৈছিল, তেনে এক পৰিস্থিতিত ৰাজনৈতিক গাদী লাভালাভৰ বাবে বিশেষ কিছুমান নেতাৰ বাবে আজি এইখিনি মানুহক অতি অন্যায়ভাৱে যি কাৰাৰুদ্ধ কৰি ৰখাৰ কৌশল অব্যাহত ৰাখিছে, এই অসমীয়া জাতিটোৰ বাবে আটাইতকৈ দুৰ্ভাগ্যজনক। যিহেতু 2016 চনৰ যিখন নাগৰিকত্ব সংশোধিত বিধেয়ক, এই বিধেয়কখন বাতিল কৰাৰ দাবীত বিগত বহুদিনৰ পৰাই আন্দোলন চলি আহিছিল। প্ৰথমতে এই আন্দোলনৰ গুৰি ধৰিছিল কৃষক মুক্তি সংগ্ৰাম সমিতি। পৰৱৰ্তী সময়ত বিভিন্ন দল সংগঠনে কেব বাতিলৰ দাবীত সমগ্ৰ অসমত আন্দোলন অব্যাহত ৰাখিছিল আৰু পৰৱৰ্তী সময়ত কেব গৈ যেতিয়া কালৈ ৰূপান্তৰ হ'ল, যেতিয়া এখন আইনত পৰিণত কৰিলে, তেতিয়াই অসমৰ সমগ্ৰ খিলঞ্জীয়া জনগণ, থলুৱা জনগণে স্বতঃস্ফূৰ্তভাৱে কা বাতিল কৰাৰ দাবীত ৰাজপথলৈ ওলাই আহিছিল। ইয়াৰ মাজত দুই এক সৰু সুৰা ঘটনা ঘটি গৈছিল, বিক্ষিপ্ত ঘটনা ঘটিছিল আৰু সম্পূৰ্ণ গণতান্ত্ৰিক প্ৰকাৰে চলি থকা এই কা যি বাতিলৰ দাবীত যি আন্দোলন চলিছিল, এই আন্দোলনক এচামে ৰাজনৈতিক ষড়যন্ত্ৰ কৰি হিংসাত্মক কাৰ্যসূচীত এখিনি বিশেষ মানুহক নিয়োজিত কৰা হৈছিল বুলি বাতৰি প্ৰচাৰিত হৈছিল সেইটো সময়ত। আৰু বৰ্তমানলৈকে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈকে আদিকে কৰি বিভিন্নজনক কাৰাৰুদ্ধ কৰি ৰাখিছে অতি অন্যায়ভাৱে। এয়া অসমীয়া জাতিৰ বাবে অসমীয়াৰ কণ্ঠ অখিল গগৈক মুক্তি দিব লাগে। বিভিন্নজনে ইয়াৰ বাবে দাবী জনাই আছে। তৎসত্ত্বেও এখিনি প্ৰভাৱশালী মন্ত্ৰী নেতাৰ বাবে সেই কাৰ্য হৈ উঠা নাই। গতিকে তেখেতক অখিল গগৈক মুক্তি দিয়াটো আমিও সন্মিলিত অসমীয়া যুৱ শক্তি অসমৰ ফালৰ পৰা চৰকাৰক কাতৰ অনুৰোধ কৰিছোঁ। এয়া আমি যিহেতু সকলো একেখন অসমৰে যাত্ৰী, আমি সকলো ভাই অসমীয়া। গতিকে এনেকুৱা এটা সময়ত কিছুমান মানুহক বাছি কাৰাৰুদ্ধ কৰি ৰাখি যি গাদী লাভৰ বাবে যি ৰাজনৈতিক ষড়যন্ত্ৰ কৰিছে, এই ষড়যন্ত্ৰ বেছিদিন নীতিকে সেই কথা বিগতৰ ইতিহাসে প্ৰমাণ কৰি আহিছে। মদন বৰফুকনে তাহানিতে অসমলৈ মান আনি যি অসমীয়া জাতিৰ ভৱিষ্যতৰ বাবে এক পৰিস্থিতি সৃষ্টি কৰি গ'ল, তাৰ বাবে এইখন চৰকাৰে এক শিক্ষা লোৱা উচিত যে আজি বিদেশীক স্বদেশী কৰি আৰু যি বিদেশী আহিব পৰা যি আইন প্ৰস্তুত কৰিলে, ইয়াৰ বাবে কিন্তু অসমীয়াৰ ভৱিষ্যত অন্ধকাৰ। সেই কথা সময়ে ইতিমধ্যে বাৰে প্ৰমাণ কৰি আহিছে। মই নিজৰ মুখ নেদেখুৱাকৈ মই এই ভিডিঅ' প্ৰস্তুত কৰিছোঁ, যিহেতু অসমীয়া জাতিটো আন্ধাৰলৈ গতি কৰি গৈ আছে। সময় থাকোঁতেই আমি বুজিবৰ হ'ল। এই ভিডিঅ'ৰ দ্বাৰাই মই এইখন চৰকাৰৰ প্ৰতিজন কৰ্মকৰ্তাক অনুৰোধ কৰিছোঁ যেন তেখেতক মুক্তি দিয়ে। তেখেতৰ ইতিমধ্যে মাকৰো যথেষ্ট শৰীৰৰ অৱনতি ঘটিছে, আমি এই কথা বাতৰিৰ যোগেদি জানিব পাৰিছোঁ। লগতে এই কৰোণা ভাইৰাছৰ সুযোগ লৈ এইখন চৰকাৰে যি নিজৰ চৰিত্ৰ যি উদঙাই দিছে, এইটো জাতিৰ বাবে অতি দুৰ্ভাগ্যজনক কথা। বিভিন্নজনে বিভিন্ন মত পোষণ কৰি আছে। বিজেপিত থকা প্ৰত্যেকজন কৰ্মকৰ্তাই এবাৰ চিন্তা কৰক যে কিছুমান মানুহক জাতিৰ বাবে মাত মাতিবলৈ যাওঁতে এনেকৈ যদি অন্যায়ভাৱে গোচৰৰ ওপৰত গোচৰ জাপি দি কাৰাৰুদ্ধ কৰি ৰাখি
মানুহক মৃত্যু মুখলৈ ঠেলি দিবলৈ বিচাৰে, এয়া কিন্তু কিমান ঘৃণনীয় কাম। সকলোৱে এবাৰ ভাবি চাওক, নিজৰ পতি হিচাপে ভাবি চাওক বা নিজৰ ককাই ভাই হিচাপে ভাবি চাওক, তেতিয়া কি কৰিব আপোনালোকে। এইবিলাক নিউজ চাই যথেষ্ট দুখ লাগিছে। মই নিজক দেখাবলৈ বিচৰা নাই। বিভিন্নজনে অখিলৰ মুক্তিৰ দাবীৰ লগতে যিসকল আন্দোলনকাৰীক গ্ৰেপ্তাৰ কৰি ৰাখিলে সকলোকে মুক্তি দিব লাগে। গোচৰ ওপৰত গোচৰ জাপি দি এনেকৈ যি আইনখন যিহেতু নিজৰ কামত ব্যৱহাৰ কৰাটো অতি লাজৰ বিষয়। ভৱিষ্যত যি বিদেশী যি স্বদেশী কৰিবৰ কাৰণে যি ষড়যন্ত্ৰ ৰচিছে, মাত্ৰ গাড়ী লাভৰ বাবে, মাত্ৰ ৰাজনৈতিক লাভালাভৰ বাবে, যিকোনো প্ৰকাৰে নিৰ্বাচনত জয়ী হ'বলৈ যি অংক কৰিছে, এয়া সম্পূৰ্ণ ভুল। এই অংক যে বেছিদিন নীতিকে সেই কথা স্পষ্ট। গতিকে সময় থাকোঁতে সকলোৱে এবাৰ ভাবি চাওক। আমি আহ্বান জনাইছোঁ, অনুৰোধ কৰিছোঁ, অখিল গগৈৰ লগতে যিসকল কা বাতিলৰ দাবীত আন্দোলন কৰিছিল সকলোকে মুক্তি দিব লাগে। বেছি নকওঁ, ইয়াকে মই এই ভিডিঅ'ৰ দ্বাৰাই ফেচবুক মজিয়াত উপস্থাপন কৰিলোঁ। যদি ক'ৰবাত ভুল ক্ৰুটি ৰৈ যায় সেইখিনি শুধৰাই দিব বুলি আশা ৰাখিছোঁ। জয় আই অসম।